নমস্কাৰ নিউজ ইন আছামিজৰ বিভিন্ন খবৰৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে এই চেনেলটোৰ জৰিয়তে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় আৰু ৰাজ্যিক খবৰসমূহ পাব পাৰিব। আপোনালোকে এই চেনেলটোৰ জৰিয়তে বিভিন্ন খবৰৰ লগতে নিজৰ কাৰেণ্ট এফেয়াৰ্ছো আপোনালোকে ইম্প্ৰুভ কৰিব পাৰিব। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল বুটামটো দবাই অল নটিফিকেশ্যন অন কৰি ল'ব। ভাৰতীয় কলাজামুৰ ৰপ্তানি হৈছে লণ্ডনলৈ। এটা সমীক্ষাত প্ৰকাশ পোৱা মতে ভাৰতীয় কলাজামুত বিভিন্ন ঔষধি গুণ পোৱা যায় আৰু এই কলাজামুসমূহ বিভিন্ন ৰোগ প্ৰতিৰোধৰ কাৰণে উপযোগী। দ্বিতীয় খবৰটো, ছিংগাপুৰ চৰকাৰে COVID-19ক পেণ্ডামিক হিচাপে ঘোষণা নকৰি ইণ্ডামিক হিচাপেহে ঘোষণা কৰিছে। কাৰণ এই ভাইৰাছবিধ ইয়াৰ লোকেল মানুহৰ লগত লোকেলাইজ হৈ পৰিলে আৰু এই ভাইৰাছবিধ কেতিয়াও শেষ নহয়। তৃতীয় খবৰটো, আমেৰিকাৰ সৈন্যই আফগানিস্তান এৰি দিয়াৰ কথা ঘোষণা কৰাৰ লগে লগে তালিবান সন্ত্ৰাসবাদী সংগঠনে কানহাৰ ডিষ্ট্ৰিক্ট দখল কৰিছে। চতুৰ্থ খবৰটো, পাকিস্তানৰ সন্ত্ৰাসবাদী হাফিজ ছাইদৰ ঘৰৰ ওচৰত হোৱা বোমা বিস্ফোৰণৰ ফলত 3জন লোকৰ মৃত্যু হোৱাৰ লগতে বিভিন্ন বয়-বস্তুৰ ক্ষতিসাধন হৈছে। পাকিস্তান চৰকাৰে এই বোমা বিস্ফোৰণৰ বাবে ভাৰত চৰকাৰক জগৰীয়া কৰিছে। পাকিস্তানৰ প্ৰাইম মিনিষ্টাৰ ইমৰান খানে উল্লেখ কৰিছে যে তেখেতে তৃতীয় কোনো ৰাষ্ট্ৰৰ পৰা এনেধৰণৰ খবৰ পাইছে যে এই সন্ত্ৰাসবাদী আক্ৰমণ ভাৰত চৰকাৰৰ দ্বাৰা কৰা হৈছে আৰু ভাৰতে এই সন্ত্ৰাসবাদীবোৰক জন্ম দিছে। হাফিজ ছাইদ এনে এজন সন্ত্ৰাসবাদী যিজন সন্ত্ৰাসবাদীক UN চাৰ্টিফাইড কৰিছে সন্ত্ৰাসবাদী ৰূপে আৰু তেখেতৰ বাবদ $10 বিলিয়ন পুৰস্কাৰো ঘোষণা কৰি থৈছে। ফ্ৰান্স চৰকাৰে নিউক্লিয়াৰ টেষ্ট কৰাৰ বাবে নিজ দেশৰ জনতাৰে প্ৰটেষ্টৰ সন্মুখীন হ'ব লগা হৈছে। ফ্ৰান্স চৰকাৰে কেতিয়াও নিজ দেশত নিউক্লিয়াৰ টেষ্ট নকৰে কাৰণ নিজ দেশৰ মাটি তেখেতসকলে দূষিত কৰিব নিবিচাৰে। গতিকে বিভিন্ন মৰুভূমি অঞ্চলত গৈ তেখেতসকলে নিউক্লিয়াৰ টেষ্ট কৰে। ফ্ৰান্স চৰকাৰে ছাউথ পেচিফিক অ'চেন অঞ্চলত নিউক্লিয়াৰ টেষ্ট কৰাৰ ফলত তাত ৰেডিয়েশ্যন বৃদ্ধি পায় আৰু বিভিন্ন সাগৰীয় জীৱ জন্তুৰ মৃত্যু হৈছে। ফিলিপাইন প্লেন ক্ৰাছত মৃত্যু হ'ল 45জনকৈ যাত্ৰীৰ। বাংলাদেশত COVID-19 মহামাৰী দ্ৰুতবেগত বৃদ্ধি পোৱাৰ ফলত বাংলাদেশ আজি চতুৰ্থ দিনৰ বাবে লকডাউন হৈ আছে। ভাৰত ফাৰ্মাচিউটিকেলৰ দ্বাৰা প্ৰস্তুত কৰা কোভেক্সিন ভেকচিনৰ থাৰ্ড হিউমেন ট্ৰায়েল শেষ হৈছে। কোভেক্সিন ভেকচিনৰ ক্ষেত্ৰত 77.8% এফিকেচি চিম্পটমিক পেচেণ্টৰ ক্ষেত্ৰত আৰু 93.4% এফিকেচি চিভিয়াৰ চিম্পটমিক পেচেণ্টৰ ক্ষেত্ৰত। আজি কিছুদিনৰ আগত ভাৰতীয় বায়ুসেনাৰ বিমানবন্দৰত ড্ৰোন এটেক কৰা হৈছিল। ঠিক সেই সময়তে পাকিস্তানৰ ভাৰতীয় হাই কমিছনৰ বিল্ডিঙৰ ওপৰতো এখন ড্ৰোন দেখিবলৈ পোৱা গৈছিল। ভাৰত চৰকাৰে পাকিস্তানক এই বিষয়ে তদন্ত কৰিবলৈ আবেদন কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে উল্লেখ কৰিছে যে 11 ছেপ্টেম্বৰলৈকে আমেৰিকা সৈন্যই আফগানিস্তানক এৰি নিদিয়ে। কাৰণ আমেৰিকা সৈন্যই আফগানিস্তান এৰি দিয়াৰ কথা ঘোষণা কৰাৰ লগে লগে তালিবান সন্ত্ৰাসবাদী সংগঠনটোৱে এটা বিমানবন্দৰ দখল কৰিছে। COVID-19ৰ ডেল্টা মিউটেণ্টে লৈছে ভয়ানক ৰূপ। ই বাৰে বাৰে চেঞ্জ কৰিছে ইয়াৰ ৰূপ। এতিয়ালৈকে 93খন দেশত বিয়পি পৰিছে এই ডেল্টা ভাইৰাছ। ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে যে ৰাষ্ট্ৰীয় পৰ্যায়ত 2 চাইল্ড নীতি প্ৰয়োগ কৰাৰ। আপোনাক যদি হেক কৰি বা আপোনাক ফ্ৰড কৰি কোনো ব্যক্তিয়ে আপোনাৰ একাউণ্টৰ পৰা পইচা চুৰি কৰি লৈ গৈছে তেতিয়াহ'লে আপুনি আপোনাৰ সেই পইচা ঘূৰাই পাব পাৰিব। তাৰ বাবে ভাৰত চৰকাৰে মুকলি কৰিলে এটা টোল ফ্ৰী নাম্বাৰ। আপুনি যিটো বেংকৰ আপোনাৰ একাউণ্ট থাকে সেই বেংকৰ অধীনত আপুনি সেই পইচা ঘূৰাই পাব। গুমটি ৰিভাৰ ফ্ৰণ্ট কেলেংকাৰীক লৈ CBI বিভিন্ন ঠাইত তদন্ত আৰম্ভ কৰিছে। এতিয়ালৈকে 190জন লোকৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছে। গুমটি ৰিভাৰ ফ্ৰণ্টৰ বাবে ভাৰত চৰকাৰে অনুমোদন কৰিছিল 1503 কৰোৰ টকা আৰু 1436 কৰোৰ টকা খৰচ কৰাৰ পাছতো মাত্ৰ 60% কামহে সম্পূৰ্ণ হ'ল। আশা কৰোঁ আজিৰ এই নিউজকেইটা আপোনালোকে নিশ্চয় ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি মোক জনাব আপোনালোকে ভিডিঅ'টো চাই কেনে পালে। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। মই এনে ধৰণৰ নিউজ বা কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' মই ৰেগুলাৰ আনি থাকিম। থেংক ইউ।